নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আধাৰ নম্বৰেৰে অনলাইনৰ পৰা আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি চাওক আজিৰ এই ভিডিঅ'ত। এতিয়া আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ ওপেন কৰক আৰু চাৰ্চ কৰক uidi.gov.in। সার্চ কৰাৰ পিছত আপোনাৰ সন্মুখত গেট আধাৰ অপশনটো আহিব আৰু তাৰ তলত কেইবাটাও অপশন আছে। আপুনি 4 নম্বৰ অপশন ডাউনলোড আধাৰ এই অপশনটোত ক্লিক কৰক। আকৌ আপোনাৰ সন্মুখত ডাউনলোড আধাৰ অপশনটো আহিব, এইটো ক্লিক কৰক। তাৰ পিছত আপোনাৰ সন্মুখত আহিব আধাৰ নাম্বাৰ এনৰোলমেন্ট আইডি, গতিকে আপুনি আধাৰ নম্বৰ এন্টাৰ কৰক। তাৰ পিছত এন্টাৰ কেপচা, আপোনাৰ সন্মুখত থকা কেপচা নাম্বাৰটো এন্টাৰ কৰক। তাৰপিছত আপুনি সেন্ড OTP অপশনটো ক্লিক কৰক। এতিয়া আপোনাৰ মোবাইলত এটা OTP যাব আৰু এই OTPটো আপুনি এন্টাৰ OTP এই খালি ঠাইত এন্টাৰ কৰক আৰু ভেৰিফাই এণ্ড ডাউনলোড এই অপশনটোত ক্লিক কৰক। মাত্ৰ 5 ছেকেণ্ডৰ পিছত আপোনাৰ সন্মুখত আহিব কনগ্ৰেচুলেশ্যন, ইয়ৰ আধাৰ কাৰ্ড হেজ বিন সাকসেসফুলি ডাউনলোড। এতিয়া আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ গৈছে। আপুনি গেলাৰীত PDF খুলি চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। ধন্যবাদ।